হেল্ল' দোস্ত, আজি মই আপোনাক 2016 চনৰ কিছুমান এনেকুৱা ৰহস্যৰ বিষয়ে ক'ব গৈ আছো যাক আজিলৈ সমাধান কৰিব পৰা নাই। 2016 চনত কিছুমান এনেকুৱা ঘটনা হয় যে যাক পাহৰিবই নোৱাৰি, আৰু কিছুমান এনেকুৱা ধুনীয়া স্মৃতি যিটো চবে মনত ৰাখিব বিচাৰে। কিন্তু এই ঘটনাবিলাকৰ কিছুমান আজিলৈ বৈজ্ঞানিকসকলেও সমাধান কৰিব পৰা নাই। তো বোলক এনেকুৱা কি ঘটনা হৈছিল যাক চাইণ্টিষ্টসকলেও সলভ কৰিব পৰা নাই। প্ৰায় 2,01,000 প্ৰজাতি এণ্টিলপছ নামৰ হৰিণৰ মৃত্যু। 2016 চনত কাজাকিস্তানত এনেকুৱা ঘটনা হৈছে যিটো বিশ্ববাসীৰ কাৰণে ৰহস্যই বনি আছে। ইয়াত এক মাহতে 2 লাখ এণ্টিলপছৰ মৃত্যু হয়। কিন্তু এনেকুৱা হঠাৎ মৃত্যু কিয় হ'ল আজিলৈ গম পোৱা নাই। কিছুমান বৈজ্ঞানিকে কয় যে হ'ব পাৰে কিবা ভাইৰাছৰ কাৰণে, কিন্তু আচল কাৰণ আজিলৈ বিচাৰি উলিয়াব পৰা নাই। ইয়াৰ পিছত আহে MH370 ফ্লাইট। মালয়েছিয়াৰ এয়াৰলাইনৰ এটা উৰাজাহাজ হঠাৎকে গায়ব হৈ যায়। ইয়াৰ ভিতৰত প্ৰায় 240 জন যাত্ৰী ভ্ৰমণ কৰি আছিল। মানুহৰ কাৰণে আজিও এইটো এটা ৰহস্য বনি আছে যে এই ফ্লাইট কেনেকৈ হঠাৎ গায়ব হৈ গ'ল, আৰু ইয়াৰ লগত কি ঘটনা হৈছে আজিলৈ জানিব পৰা নাই। সবতকে ইয়াৰ আচৰিত কথা হ'ল যে ইয়াৰ এটা টুকুৰা পোৱা যোৱা নাই। তৃতীয় নম্বৰত আহে জকাৰ। আমেৰিকাৰ কিপটন পাৰ্কত মানুহে এটা ভয়ানক জকাৰ দেখি পোৱাৰ দাবী কৰি থাকে। এই জকাৰ ৰাতিৰ এন্ধাৰত তাত ফুৰি থকা মানুহৰ ওপৰত আক্ৰমণ কৰি দিয়ে। মানুহে ইয়াৰ বিষয়ে পুলিচ কমপ্লেইনটো কৰি দিয়ে। পুলিচে ইয়াক ধৰিবলৈ বহুতো চেষ্টা কৰাৰ পিছতো এই ভয়ানক জকাৰৰ বিষয়ে একো জানিব নোৱাৰে আজিলৈকে। ইয়াৰ পিছত নম্বৰ আহে সাগৰত পাই যোৱা ডেড বডি। জাপানৰ সাগৰৰ কাষত কিছুমান ডাঙৰ ডাঙৰ নৌকা পোৱা যায় যি ডেড বডিৰ দ্বাৰা ভৰি আছিল। ইয়াত এটা নৌকা নহয়, বহুতো কেইটা এনেকুৱা লাছৰ দ্বাৰা ভৰি আছিল। কিছুমান মানুহে কয় যে এইটো নৰ্থ কোৰিয়াৰ কাম হ'ব পাৰে, কিয়নো এই নৌকাবিলাকত নৰ্থ কোৰিয়াৰ জাতীয় পতাকা পোৱা যায়। কিন্তু তথাপিও এইটো ৰহস্য বনি আছে যে ইমান ডেড বডি ক'ৰ পৰা আহিল আৰু ইমান মানুহক কোনে হত্যা কৰিলে। আজিলৈ এইটো ৰহস্যই বনি থাকিল। ৰহস্যময় উল্কাপিণ্ড। 2016 চনত নাছাৰ কিছুমান বৈজ্ঞানিকে আন্তৰিকছত আচৰিত ধৰণৰ আৰু ৰহস্যময় জাবৰ দেখা পায়, যাক সিহঁতে নাম দিয়ে WT1190A। বৈজ্ঞানিকসকলৰ কোৱা অনুসাৰে এই জাবৰ পৃথিৱীৰ ওচৰলৈ আহোঁতে আহোঁতে জ্বলি যায়। তথাপি ইয়াৰ ওপৰত ৰিচাৰ্চ কৰাৰ পিছতো ইয়াৰ বিষয়ে ৰিজাল্ট উলিয়াব নোৱাৰে যে আচলতে এইটো কি বস্তু আছিল। সেইকাৰণে উল্কাপিণ্ডিৰ নাম দিয়ে। তো হে দোস্ত, মই আশা কৰোঁ ইয়াৰ বিষয়ে জানি আপোনাৰ ভাল লাগিছে। এনেকৈ আৰু নতুন নতুন অজনা তথ্যৰ বিষয়ে জানিবলৈ তলত দিয়া ৰেড কালাৰৰ ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক আৰু ছাবস্ক্ৰাইব কৰক। মই অতি সোনকালে আৰু এটা ভিডিঅ' লৈ আপোনাৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ আমাৰ পুৰণি ভিডিঅ'বোৰ চাব পাৰে। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।